हेलो गाइज वेलकम बैक टू माई यूट्यूब चेनेल और पोनप्रथमे मोर फाলৰ পৰা আপোনালোকলৈ শিৱৰাত্ৰিৰ বহুত বহুত শুভেচ্ছা জনালোঁ আৰু আজি যেহেতু শিৱৰাত্ৰি হয় সেইকাৰণে আমাৰ ঘৰৰ ওচৰতে মন্দিৰ এভাগ আছে আমি তালৈকে আহিছোঁ এপিনে পেহী আহিছে নিহা আহিছে আৰু মানে খুৰীও আহিছে লগত খুৰীহঁতে মানে বেলপাত লৈ লৈছে আৰু মই ঘৰৰ পৰাই লৈ আহিছোঁ আৰু মই ভিডিঅ'টো এনেদৰে আপোনালোকক দেখাই গৈ থাকিম আপোনালোকে চাই গৈ থাকিব আৰু এপিনে আমাৰ নিহা আজি একদম ধুনীয়াকৈ সাজি কাচি ওলাই আহিছে আৰু এপিনে পেহী আৰু খুৰী এতিয়া এপিনে গৈ আছোঁ মন্দিৰ এপিনে এতিয়া আমি পোনে পোনে গৈ থাকিম আৰু ইয়াত মানে ধুনীয়াকৈ মানে গেট এখনো বনাই দিছে দেই শিৱৰাত্ৰিৰ কাৰণে আৰু মানে মানুহৰ ঘৰতে ন মন্দিৰভাগ মানুহৰ ঘৰতে আছে মন্দিৰভাগ আৰু মানে আমাৰ ঘৰৰ ইমান ওচৰতে যদিও আমি মানে এদিনো অহা নাই ইয়ালৈ আজি মই মানে প্ৰথমবাৰ আহিছোঁ এনেই আপাহঁতৰ ঘৰলৈ আহি থকা হয় খালি মানে মন্দিৰভাগলৈ এদিনো অহা নাই আজি আমি গৈ আছোঁ আপোনালোকক দেখাই গৈ থাকিম আৰু আপোনালোকক দেখাইছোঁ ইয়াত ধুনীয়াকৈ গেট এখনো বনাই দিছে ধুনীয়া লাগিছে আকৌ ন কলগছে বনাই দিছে এইবোৰ কিবা হেৰি গছৰ গতে দি দিছে নেকি কাৰ্ড আৰু এইখন আৰু এইখন চাওক ইমান ধুনীয়াকৈ গেট এখন বনাই দিছে আৰু এতিয়া আমি মন্দিৰ ভাগলৈ সোমাই গৈছোঁ আৰু সোমাই গৈ দেখিলোঁ আমাৰ ওচৰৰ ভণ্টি কেইজনীমান আগতীয়াকৈ আহি পিনি বহি আছেহি ইহঁতৰ ঘৰ মানে ওচৰতে হয় আৰু এতিয়া আমি মন্দিৰ ভাগ পাই মন্দিৰৰ ভিতৰলৈ সোমাই যাবলৈ লৈছোঁ আচলতে মানে মূৰ্তি স্থাপন কৰাই নাই কাৰণ মানে মূৰ্তি স্থাপন কৰাৰ আগতে বহুতো নীতি নিয়ম মানে কৰি ল'ব লগা হয় আৰু আমি মানে আগতীয়াকৈ বাবাক সেৱা কৰিবলৈ সোমাই গ'লোঁ কাৰণ আমি মানে দেশলীপতিলৈও যাব লাগিব তাতো আছে মন্দিৰ ভাগ তালৈও যাম বুলি ভাবি থোৱা আছে आदिदेव शंकरा तेरे जाप के बिना चले ये सांस किस तरह मेरा कर्म तू ही जाने क्या बुरा है क्या भला আৰু এপিনে বাবাক সেৱা কৰি আহিয়ে ভৰিত আলতা লগাই ল'লোঁ মানে আলতা লগোৱাটো এটা নিয়ম হয় বোলে সেইকাৰণে ভাবিলোঁ বোলো ময়ো লগাই লওঁ আৰু এপিনে খুৰীয়ে লগাই দিছে আৰু এপিনে আলতা লগাই হৈ ধুনীয়াকৈ খুৰীৰ লগত মই এতিয়া বহি আছোঁ এইপিনে খুৰী এগৰাকীয়ে ৰংগলী আঁকি আছে কিবা নিয়ম আছে বোলে কি নিয়ম নাজানো বাৰু ভালকৈ আৰু এতিয়া বোলে পানী তুলিবলৈ যায় সেইকাৰণে এনেকৈ টেকেলি এটা লৈ পিনি চবেই এতিয়া পানী তুলিবলৈ গৈছে আৰু তেওঁলোকৰ লগতে ওলাই আহি আমি পালোহি দেশলীপতি ইয়াতো মন্দিৰ ভাগত সোমাই ল'লোঁ সোমাই পিনে চাকি জ্বলাই লৈছোঁ सीपियों की ओट में मोतिया हो जिस तरह मेरे मन में शंकरा तू बसा है उस तरह मुझे भरम था जो है मेरा था कभी नहीं मेरा अर्थ क्या निरर्थ क्या जो भी है सभी तेरा तेरे सामने है झुका मेरे सर पे हाथ रख तेरा नमो नमो शंकरा भोलेनाथ शंकरा जय त्रिलोकनाथ शंभु हे शिवाय शंकरा আৰু এপিনে এতিয়া বাহিৰতো চাকি আৰু ধূপ জ্বলাই লৈছোঁ
ललाट पे भस्म है भुजाओं में वस्त्र बाघ छाल का है खड़ा पाँव में प्यास क्या हो तुझे गंगा है तेरी जटाओं में जटाओं में जटाओं में दूसरों के वास्ते तू सदैव ही जिया আৰু এপিনে বাবাক সেৱা কৰাৰ পাছতে পায়স খাই ল'লোঁ। আৰু আজি মোৰ ব্লগটো ইমানেই আছিলে। আচলতে মানে আমিনো শিৱৰাত্ৰি কেনেকৈ পালন কৰিলোঁ তাকে আপোনালোকক দেখালোঁ। এনেকৈ বেলেগলৈ যোৱাটো নহ'ল আৰু এনেকৈ আমি ওচৰতে মন্দিৰতে সেৱা কৰিলোঁ। আৰু আজি মোৰ লগত এপিনে আহিছিলে মিলি আৰু নিহাৰিকা আৰু পেহী আহিলে। খুৰীয়ে মানে তাতে ৰখি দিলে কাৰণ অকণমান দূৰো হয় যে ইয়ালৈ, সেইকাৰণে খুৰী মানে গাটো বেয়া, সেইকাৰণে নাহিলে আৰু খুৰীয়ে। আৰু আপোনালোকে জনাব আপোনালোকে ক'ত ক'ত শিৱৰাত্ৰিলৈ গ'ল আৰু কেনেকৈ পালন কৰিলে। আৰু যদি ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ দেই।